নমস্কাৰ সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আহি থকা দিনবোৰ যেন সকলোৱে সুমংগল হয় আৰু সকলোৱে যেন ভাল হয়, তাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ আৰু মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ। এফাকি জোৰানাম গাই দিওঁ, সকলোৱে যেন মৰম চেনেহ আশীৰ্বাদ দিয়ে মোক। যিহেতু আমি অহাকালিৰ পৰা আমাৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ ওলাইছোঁ, আশীৰ্বাদ কৰিব সকলোৱে। ও জ্বলে কি নজ্বলে মাজনী ঐ ধিমিকি, ও ধিমিকি ঐ ধিমিকি, ও ধিমিকি ঐ কেৰাচিনৰ তেলৰে, কেৰাচিনৰ তেলৰে চাকি। ও পৰে নে নপৰে মাজনী ঐ মোলে মনত, ও তোমাৰে ঐ মোলে মনত, তোমাৰে ঐ শুবৰে ঐ সময়ত, শুবৰে ঐ সময়ত ৰাতি। ও জ্বলে কি নজ্বলে চেনাইটি ঐ ধিমিকি, ও ধিমিকি ঐ ধিমিকি, ও ধিমিকি ঐ কেৰাচিনৰ তেলৰে, কেৰাচিনৰ তেলৰে চাকি। ঐ মই যদি তোমাকে চেনাইটি ঐ অহিতে, ও চিন্তিছোঁ ঐ অহিতে, চিন্তিছোঁ ঐ ঈশ্বৰে মোক নথব, ঈশ্বৰে মোক নথব ৰাখি। এই বিহু নামষাৰ আমাৰ চেউ দলৰ ফালৰ পৰা গোৱা হৈছে আৰু লিখিছে ৰঞ্জিত দাই বৰহুলা। সকলোকে নমস্কাৰ জনালোঁ, ধন্যবাদ।